আজি লক্ষী পূজাৰ সমূহ অসমবাসী ৰাইজক আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম এটা ভয়ংকৰ বিপদজনক ৰাস্তা। তো বেছি দেৰি নকৰি বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই ৰাস্তাটো হৈছে ধৰ্মপুৰ সমষ্টিৰ কাছিমপুৰ গাঁও হৈ চাপলেকুচি হৈ একদম মেৰকুচিলৈকে এই ৰাস্তাটো গৈছে। এই ৰাস্তাটোৰ নাম হৈছে BBNG ৰোড। চাওক BBNG ৰোডৰ কি ভয়ংকৰ অৱস্থা। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গম পাব মই এই ৰাস্তাটোৰ কথা কিয় ভয়ংকৰ বুলি কৈছোঁ। মানুহ অহা যোৱা কৰাত মানে এই ৰাস্তাটো দি কিমান অসুবিধা হৈছে আপোনালোকে মোৰ এই ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰা কৰি সম্পূৰ্ণ চাওক, তাৰপিছত আপোনালোকে গম পাব মই কিয় ভয়ংকৰ বুলি কৈছোঁ এই ৰাস্তাটো। আপোনালোকে দেখাই পাইছে মোৰ পিছফালে মানে ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা, ৰাস্তাৰ কি অৱস্থা হৈছে, ৰাস্তাই নে পথাৰ মানে ধৰিবই নোৱাৰি। তো আপোনালোকক মই ভালকৈ দেখুৱাই আছোঁ। এয়া সন্মুখত চাওক, এইটো মানে খাল, ডাইৰেক্ট খাল, ইয়াতে মানে মাছ জীয়াব পৰা হৈ আছে। এতিয়া গাড়ীখন কোনফালেদি যাব চাওক, মানে ড্ৰাইভাৰে চিন্তা কৰি পাৰ পোৱা নাই যে কোনফালেদি গাড়ীখন নিব, না পাল্টিয়ে মাৰে। চাওকচোন, মই ভয়ংকৰ বুলি এইটোৰ কাৰণেই কৈছোঁ। চাওকচোন কিমান ডাঙৰ ডাঙৰ গাড়া, ইমান ডাঙৰ ডাঙৰ গাড়া হ'লে মানে গাড়ীবিলাখান যাব কেনেকৈ চাওকচোন। চব গাড়ীখন যাই আছে, এনেকুৱা লাগি আছে পিছফালৰ পৰা যেন পথাৰৰ মাজেদিহে গাড়ীখন যাই আছে। চাওকচোন গাড়াবিলাখান মানে পানী বজি এনেকুৱা অৱস্থা হৈ গৈছে, মানে কোনফালেদি বেছি গাড়া কোনফালেদি কম মানে ধৰিবই নোৱাৰা হৈ গৈছে। গতিকে নিজৰ কাম বাদ দি হ'লেও তাৰমানে পানীখিনি ওলাই দিয়াৰ মানে ব্যৱস্থা মানে কৰিব লগা হৈছে। গতিকে আমি নিজেই কৰি আছোঁ, উপায় নাই, কি কৰিম আৰু। চাওক নিজে আমি কাম কৰি আছোঁ যাতে মানে পানীখিনি মানে ওলাই যায় তাৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ চৰকাৰে এই ৰাস্তাটোৰ কথা গম পায় নে নাপায় মই কিন্তু নাজানো। মই এইটোৰ কাৰণেই ভিডিঅ' বনাইছোঁ যাতে মানে চৰকাৰে মানে এই ৰাস্তাটোৰ কথা তাৰমানে গম পায়, সেইটোৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে এই ৰাস্তাটো মই আমাৰ চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে কম দিনৰ ভিতৰত কমচে কম মেৰামতিৰ ব্যৱস্থা হ'লেও কৰি দিয়ে। এইবাৰ আমাৰ নিজৰ মামাৰ চৰকাৰ থকাৰ পিছতো মানে ভাগিনহাটৰ ৰাস্তা যদি এনেকুৱা হয় তেতিয়াহ'লে মানে কেনেকুৱা লাগিব ভাগিনহাটৰ মনত। মামা আপুনি এইবাৰ নিজে চিন্তা কৰি চাওক। আমাৰ এই অঞ্চলৰ মানুহখিনি অতিকৈ দুখীয়া। ৰাতিপুৱা হ'লে কামলৈকে ওলাই যায়, ৰাতি ঘূৰি আহোঁতে 7টা 8টা 9টা 10টাও বাজে। 10টা বজাত ঘূৰি অহাৰ পিছত এই ৰাস্তাৰ যি মানে কণ্ডিশ্যন, মানে ইয়াতে যদি মানে পিছলা খাই পৰি হাত ভৰি ভাঙি যায় তেতিয়াহ'লে সেই পৰিয়ালটোৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাওকচোন। দেখিছেনে আপোনালোকে ৰাস্তাই নে খাল মানে ধৰিবই নোৱাৰি, মানে পানীখিনি ওলাই যোৱা নাই। গতিকে মই পানীখিনি ওলাই যোৱাৰ মানে ব্যৱস্থা কৰি দি আছোঁ। মানে এই ৰাস্তাটোৰ মানে পানী চানী বজি থাকিলে মানে কাম কৰা কোনো ধৰণৰ মানুহ নাই, বা এই পানী চানী কাটি দিয়া মানে কোনো ধৰণৰ মানুহ নাই। এতিয়া কি কৰিম, নিজৰ কাম বাদ দি হ'লেও মানে নিজৰ সময় নষ্ট কৰি হ'লেও তাৰমানে এই ৰাস্তাৰ মানে পানীখিনিৰ ওলাই দিয়াৰ কাৰণে ব্যৱস্থা মানে নিজে কৰিব লগা হৈছে। কি কৰিম, উপায় নাই। চাওকচোন কিমান ডাঙৰ মানে খালৰ নিচিনা হৈছে, ইয়াত কিমান মানে গাড়া। সকলো বন্ধু বান্ধৱীক মই অনুৰোধ জনাইছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। লগতে মই সংবাদ মাধ্যমকো মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আপোনালোকৰ চেনেলতো পাৰিলে মোৰ এই ভিডিঅ'টো মানে বজাই দিয়ক যাতে আমাৰ চৰকাৰে গম পায়। মেৰামতি মানে কৰি দিলে আমাৰ ৰাইজৰ মানুহখিনিৰ মানে অহা যোৱা কৰাত মানে বহুত মানে সুবিধা হ'ব। তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটো খুব কম দিনৰ ভিতৰত মানে খুব সোনকালে পাৰিলে আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দিয়ক। তো মিত্ৰ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, প্লিজ শ্বেয়াৰ কৰিব। মই সমূহ অসমবাসী ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ কমচে কম আপোনালোকে আজিৰ এই ভিডিঅ'টো প্লিজ একদম শ্বেয়াৰ কৰক। এই ৰাস্তাটোত অহাৰ পিছত গাঁতাত পৰি মানে বোকা সোমাই একদম ইঞ্জিন ডাইৰেক্ট বন্ধ হৈ যাব। যদি আপোনালোকৰ মানে বিশ্বাস নহয় তেতিয়াহ'লে এবাৰ মানে এই ৰাস্তাটোদি আহি চাব মানে কেনেকুৱা অৱস্থা। গতিকে মই আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাটোৰ মানে কেনেকুৱা অৱস্থা হৈ আছে আৰু আমাৰ এই মানুহখিনিৰ কিমান অসুবিধা হৈ আছে এই ৰাস্তাটোৰ কাৰণে। মানে এই ৰাস্তাটোদি মানে ওলাই আহিবই নোৱাৰোঁ। সৰুকৈ একজাক মানে যদি বৰষুণ আহি যায় তেতিয়াহ'লে আৰু এই ৰাস্তাটোৰ মানে অৱস্থাই নাথাকে। ইমান ডাঙৰ ডাঙৰ গাড়া হৈছে, না গাড়ী নিব পাৰি, না চাইকেল নিব পাৰি, না ভালকৈ বুলি যাব পাৰি, এনেকুৱা মানে অৱস্থা হৈ আছে। আমাৰ এই অঞ্চলৰ মানুহৰ যদি কাৰোবাৰ মানে বেমাৰ আজাৰ হয়, যদি আমি 108 কেতিয়াবা মানে কল কৰোঁ তেতিয়াহ'লে 108 মানে অহাৰ আগত বেমাৰীটো থাকে না নাই কোনো গেৰাণ্টি নাই। কাৰণ যিহে কণ্ডিশ্যনৰ ৰাস্তা, এই ৰাস্তাটো দি মানে গাড়ী অহাটো মানে খুব
খুবেই একেবাৰে অসুবিধা, খুবেই ভয়ংকৰ ৰাস্তা। আপোনালোকে চাওক নিজে। তো মই আমাৰ চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, প্লিজ আপুনি কমচে কম এই ৰাস্তাটোৰ মেৰামতি কাম হ'লেও দিয়ক, খুব কম দিনৰ ভিতৰতে দিয়ক। আমাৰ একদম বহুত অসুবিধা হৈ গৈছে, মানে এনেকুৱা অসুবিধা, মানে আমি এই ৰাস্তাটো দি মানে আপ ডাউন কৰিবই নোৱাৰোঁ, মানে বহুত অসুবিধা হৈছে। অকল মই মোৰ কাৰণে কোৱা নাই, মই ৰাইজৰ কাৰণে কৈছোঁ, কাৰণ ৰাতি পোহৰ হোৱাৰ লগে লগে এই ৰাস্তাটো দি হাজাৰ হাজাৰ মানুহ তাৰমানে আপ ডাউন কৰে, হাজাৰ হাজাৰ মানুহ আপ ডাউন কৰে, বহু দূৰৰ পৰা বহু দূৰলৈকে যায়। কিন্তু এই ৰাস্তাখিনিৰ কাৰণে মানে এই মানুহখিনিৰ এনেকুৱা অসুবিধা হৈছে, মই আৰু কি ক'ম। এতিয়া বৰ্তমান ডিজিটেল যুগ, এই ডিজিটেল যুগতো যদি মানে এনেকুৱা ধৰণৰ তাৰমানে ৰাস্তা থাকে, তেতিয়াহ'লে মই আৰু কি ক'ম, আৰু ক'ব লগা নাই। গতিকে নিজে এবাৰ মানে বিবেচনা কৰক মানে কেনেকুৱা কণ্ডিশ্যন। ৰাস্তাটোতো আপোনালোকে দেখাই পাইছে, মই আপোনালোকক সম্পূৰ্ণ মানে দেখুৱাই দিছোঁ। মই চৰকাৰক, আমাৰ চৰকাৰক মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ, একদম প্লিজ কমচে কম আমাৰ এই ৰাস্তাটোৰ মেৰামতি কাম হ'লেও দিয়ক। কমচে কম মোটামুটি চেন কেবেল যিমান গাড়া আছে, এই গাড়াবিলাখনত যদি মানে চেন কেবেল পেলাই দিয়ে, তথাপিও মানে মানুহখিনিয়ে কমচে কম আপ ডাউন কৰিব পাৰিব। দেখিছেনে কেনেকুৱা খাল, কিমান খাল হৈছে, মাছ জীয়াব পৰা হৈ গৈছে।